জিও আৰু এয়াৰটেলৰ পৰা যেতিয়াৰ পৰা বঢ়াই দিয়া হৈছে মানুহৰ মাজত এটা হাহাকাৰ সৃষ্টি হৈ গৈছে। ফেচবুক আৰু টুইটাৰত পোষ্ট কৰি আছে #I support BSNL, #I port BSNL। হয়, সেই BSNL যিটো এটা সময়ত মাৰ্কেটৰ লিডাৰ আৰু সকলোতকৈ বেছি বিক্ৰী হোৱা চিম, সকলোৰে ফেভৰেট চিম আছিল এই BSNL। কিন্তু আপুনি কেতিয়াবা ভাবিছে নেকি ইমান পপুলাৰ চিম এটা হঠাৎ কেনেকৈ লছত নামি গ'ল? এই BSNL এনে লছ খালে নে ইয়াক জানি শুনি অন্ধকাৰলৈ ঠেলি দিয়া হৈছিল? ইমান জুলুমত থাকিও এতিয়া কেনেকৈ চলি আছে এই চিম? বৰ্তমান সময়ত আকৌ এবাৰ ডিঙি ওখ কৰি আহিব পাৰিব নেকি আগৰ দৰে? আৰু এই BSNL উভতি অহাটো আমাৰ দৰে মিডল ক্লাছ মানুহৰ বাবে কিয় জৰুৰী? ইয়াৰ লগত টাটাৰ কি সম্পৰ্ক? আৰু যিটোৰ বাবে আপোনালোকে ভিডিঅ'ত ক্লিক কৰিছে, BSNL আমাৰ অসমত কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে আৰম্ভ হ'ব? চ' আজি এইবোৰ কথা আলোচনা কৰিম। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এটা মাৰি দিব। BSNLৰ ফুল ফৰ্ম হ'ল ভাৰত চৰকাৰ নিগম লিমিটেড। ই আৰম্ভ হৈছিল অক্টোবৰ 2000 চনত। উদ্দেশ্য চিম্পল আছিল, দেশৰ প্ৰত্যেক ঠাইত কানেকশ্যন দিয়া হ'ব আৰু ধনী দুখীয়া সকলোৱে যাতে কমিউনিকেশ্যন কৰিব পাৰে আৰু এই ব্যৱস্থাটো একেবাৰে সস্তাত দিয়া হ'ব। এইবোৰ উদ্দেশ্য লৈ BSNL বজাৰলৈ আহিল আৰু সেই সময়ত প্ৰাইভেট কোম্পানী যিবিলাক আছিল একচুৱেলি সেইবোৰ কমি আছিল আৰু যিকেইটা আছিল সেইবোৰৰ মেইন ফকাছ আছিল টাউন অঞ্চলত, কিয়নো টাউন আৰু চহৰ অঞ্চলত পইচা বেছি পায় আৰু ইমান কষ্ট কৰিব নালাগে। ইমান দূৰত কোন যাব গাঁৱত খুঁটা পুতিবলৈ? সেইকাৰণে BSNLৰ মেইন উদ্দেশ্য আছিল গাঁও অঞ্চলত যাতে কম পইচাতে সেইসকলে ভাল এটা কানেক্টিভিটি লাভ কৰিব পাৰে। আৰু BSNLৰ কৰ্তব্য পৰা সেইটো থাকে, কাৰণ BSNL হ'ল চৰকাৰী চিম, মানুহৰ অভাৱো বুজিব লাগিব। BSNL ক'লে আমাৰ ইমান প্ৰফিট নালাগে, আমি মানুহৰ বাবে কাম কৰিম। এইবোৰ কথা ভাবি BSNL কোম্পানীয়ে বিভিন্ন পাহাৰ এলেকাত গাঁও অঞ্চলত কম পইচাত ভাল কানেক্টিভিটি দিয়া আৰম্ভ কৰিলে। আৰু এনেকুৱা কৰাৰ পিছত BSNL কোম্পানীৰ প্ৰফিট অন্য কোম্পানীতকৈ বহুত বেছি হ'ল। BSNL 2001 চনৰ পৰা 2008 লৈ 8 বছৰৰ ভিতৰত 46,668 কৰোड़ টকাৰ ইনকাম কৰিলে। মানে 2001 পৰা 2008 লৈ কোনো এটা বছৰৰ লছ খোৱা নাছিল। আৰু এটা বছৰ এনেকুৱা গৈছিল 2004 বা 5 ভিতৰত BSNL এটা ছিংগল বছৰত 10 কৰোड़ টকা ইনকাম কৰিছিল। এইটো সেই সময়ৰ কথা যেতিয়া BSNL ট্ৰেণ্ডিঙত আছিল। তেতিয়া এয়াৰটেল, আইডিয়া আৰু অন্যান্য চিমৰ কোনো ভেলু নাছিল। কিন্তু 2008 পিছত BSNL কোম্পানীলৈ আহিল অন্ধকাৰ চাপি। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণৰ ফলত BSNLৰ ডাউনফল আৰম্ভ হ'ল। প্ৰথম কাৰণটো 2007ত ঘটিছিল। আচলতে সেই সময়ত টেলিকম গভৰ্ণমেণ্ট আছিল দয়ানিধি মাৰান। তেওঁক CBIয়ে বহুত প্ৰশ্ন পাতি কৰি আছিল, কিন্তু কিহৰ কাৰণে সেইটো কোনেও জনা নাছিল। যেতিয়া খবৰটো বাহিৰত আহিল তেতিয়া সকলো মানুহে আচৰিত হৈ গ'ল, কাৰণ তেওঁ BSNLৰ ডাঙৰ ডাঙৰ মানুহৰ সহায়ত তেওঁৰ নিজৰ ঘৰত 223টা ইণ্টাৰনেট কানেকশ্যন তেওঁৰ ঘৰত বহুৱাই ৰাখিছিল। কিন্তু তেওঁক যেতিয়া সোধা হ'ল কিয় আপুনি এনেকুৱা কাম কৰিছে, 223টা হাই স্পীড ইণ্টাৰনেট কানেকশ্যন আপোনাৰ ঘৰত বহুৱাই ৰাখিছে? একচুৱেলি সেই সময়ত তেওঁৰ এটা প্ৰাইভেট কোম্পানী আছিল, তেওঁৰ এটা প্ৰাইভেট টিভি চেনেল আছিল ছান টিভি নেটৱৰ্ক। সেই কোম্পানীটো তেওঁ চলাই আছিল, মানে চৰকাৰী পইচাত প্ৰাইভেট কোম্পানী চলি আছিল। আৰু এই মানুহজন ধৰা পৰাৰ পিছত CBI বহুত ঠাইত ঠাইত গৈ যিবিলাক মানুহলৈ সন্দেহ হয় তেওঁলোকৰ ঘৰত গৈ চেক কৰিল আৰু তেওঁলোকৰ ঘৰৰ পৰাও এনেকুৱা কিবা এটা কাণ্ড ওলাল। এইজন মানুহ ধৰা পৰাৰ পিছত তেওঁক চৰকাৰৰ চাকৰিৰ পৰা ছাছপেণ্ড কৰি দিয়া হ'ল আৰু তাৰ পিছত আহিল এ ৰাজা। আৰু তেতিয়া BSNL প্লেন কৰি আছিল ৱায়াৰলেছ ইণ্টাৰনেটৰ কাৰণে। আগতে মানে ইণ্টাৰনেট তাৰৰ সহায়ত চলা হৈছিল, সেইকাৰণে BSNL ভাবিলে যে এতিয়াৰ পৰা ৱায়াৰলেছ কানেকশ্যন দি দিওঁ, এতিয়াৰ পৰা আৰু তাৰ লৈ দৌৰি থাকিব নালাগে। ইয়াৰ যিটো পৰিণতি আছিল BSNLৰ ওপৰত খুব ভয়ংকৰভাৱে পৰিছিল, কিয়নো ইয়াত টেলিকম কোম্পানীৰ এই ৰাজাই 1,76,000 কৰোड़ টকাৰ স্কেম কৰে। এনেকুৱা কেইবাটাও কাণ্ড হোৱাৰ পিছত CBIয়ে BSNLৰ সকলো কামত নাক গলাবলৈ ধৰিলে। ধৰক এটা গাঁৱত 10টা নেটৱৰ্ক বহাব লাগে, তাৰ কাৰণে CBIয়ে বহুত কোশ্চিন পাতি কৰি থাকে আৰু এই CBIৰ কোশ্চিন পাতিৰ এনচাৰ দিব লাগে আৰু CBIৰ পাৰমিশ্যনো ল'ব লাগে। আৰু CBIৰ চাইডৰ পৰা এনেকুৱা বহুত কাৰণত BSNL কোম্পানী লাহে লাহে ডাউন হ'বলৈ ধৰিলে। BSNLৰ এনেকুৱা বেয়া অৱস্থা হ'বলৈ ধৰিলে, যিবিলাক গাঁৱত আগতে ভাল কানেক্টিভিটি লাভ কৰিছিল সেইবিলাক ঠাইতো নেটৱৰ্ক নোহোৱা হ'ল। আৰু যিসকলৰ তেতিয়া BSNL চিম আছিল তেওঁলোকে BSNLক মনৰ ভিতৰৰ পৰা গালি পাৰিছে। এনেকুৱা নেটৱৰ্ক বেয়া আছিল, কাৰোবাক ফোন কৰিব লগা হ'লে গছৰ ওপৰত উঠিব লগা হৈছিল। চ' পাব্লিক বেয়া পৰিস্থিতিত আছিল আৰু অপশ্যন বিচাৰি আছিল। যেতিয়া ভাল এটা অপশ্যন পালে তেতিয়া মানুহ তালৈ দৌৰি গ'ল। BSNLৰ বেয়া পৰিস্থিতিৰ পিছত আৰু এটা কাৰণ আছিল জিঅ'ৰ আগমন। জিঅ' যেতিয়া বজাৰত নামিল তেতিয়া ক'লে 2G 3G নালাগে, এতিয়াৰ পৰা 4G চলক আৰু একেবাৰে ফ্ৰী চলক। মানে যেতিয়া 2Gৰ পৰা 4G পালে, BSNL তেতিয়া 2Gত আছিল আৰু তেতিয়া 3Gৰ কথা আলোচনা কৰি আছিল। তেতিয়া জিঅ' লৈ আহিল 4G, তাকো আকৌ ফ্ৰী। মানুহৰ আৰু কি লাগে? আপুনি এতিয়া ভাবিব পাৰে ইমান জুলুমত থাকিও এতিয়া কেনেকৈ BSNL চলি আছে। চ' ইয়াৰ পিছত দুটা কাৰণ। নাম্বাৰ 1টো হ'ল BSNL হ'ল চৰকাৰী চিম আৰু এনেকুৱা ঠাইত BSNL নেটৱৰ্ক দিছে য'ত অন্য কোম্পানীয়ে যোৱাৰ কথা এতিয়ালৈকে কল্পনাও কৰা নাই। BSNLৰ পৰিস্থিতি কেনেকৈ বেয়া হ'ল সেইটো বুজি পালে। কিন্তু আপুনি কেতিয়াবা ভাবিছে নেকি BSNL আমাৰ দৰে মিডল ক্লাছ মানুহৰ বাবে কিয় জৰুৰী? জিঅ' আৰু এয়াৰটেল মাৰ্কেটত কিং খানৰ দৰে চলি আছে। ভাবিছে আমি যি কম তাকে হ'ব, আমাৰ লগত কোনো পাত্তা দিব নোৱাৰে। চাওক, যেতিয়া জিঅ' আৰু এয়াৰটেলৰ প্ৰাইচটো কম আছিল তেতিয়া মানুহৰ মাজত কোনো প্ৰব্লেম নাছিল। 4G থাকিলেও কোনো কথা নাই, কাৰণ 4G 5G ইমান এটা ডিফাৰেণ্ট নহয় যে 5Gৰ কাৰণে মাহত 200 বা 150 টকাকৈ বেছি দিব লাগিব। আৰু আমি চাকৰি কৰা মানুহ নহয় যে আমাৰ 5G ইণ্টাৰনেট লাগিব বা খুব হাই স্পীড ইণ্টাৰনেট লাগে। 4Gত ইউটিউব, ফেচবুক আৰু চব চলি যায়।
এইবোৰ কাৰণত BSNL উভতি অহাটো আমাৰ দৰে মানুহৰ বাবে বিশেষভাৱে জৰুৰী, য'ত ল' প্ৰাইজত ৰিচাৰ্জ পোৱা যায়। এতিয়া কথা হ'ল আমাৰ মনত যিটো কোশ্চিন চলি আছে, BSNL আকৌ উভতি আহিবনে? হয়, BSNL আকৌ এবাৰ উভতি আহি আছে। এইটো কথা মই কোৱা নাই, এইটো কথা কৈ আছে ৰতন টাটাজী। BSNL উভতি অহাৰ পিছত কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো হ'ল মোদী চৰকাৰ। নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেক বছৰত BSNLৰ পিছত বহুত টকা খৰচ কৰি থাকে, যাতে সি প্ৰধানমন্ত্ৰী থকা সময়ত BSNL চিমখন বন্ধ নহয়। দ্বিতীয় কাৰণটো হ'ল যিটোৰ ওপৰত মোদীতকৈ বেছি ভৰসা কৰিব পাৰো, সেইটো হ'ল টাটাৰ ভৰসা। হয়, ৰতন টাটা কোম্পানীক TCSক 15,000 কৰোड़ টকাৰ ডিল দিয়া হৈছে, আৰু যেতিয়া TCSে ক'লে হয় আমি কৰিম কাম, 2024ৰ ভিতৰত সকলো ঠাইত নেটৱৰ্কছ লগাই দিম, তেতিয়া চিন্তাৰ কোনো কাৰণ নাই। 2024ৰ ভিতৰত ভাৰতৰ সকলো ঠাইত নেটৱৰ্কছ লগাই দিয়া হ'ব। আমাৰ অসমতো অতি সোনকালে আহি আছে, 2024ত 4G পাব, কিন্তু 2025ত সকলো ঠাইত 5G দিয়া হ'ব সম্পূৰ্ণৰূপে। আৰু তৃতীয় কাৰণটো হ'ল আমাৰ দৰে মানুহ, মানে আগতে যেতিয়া BSNL চাৰ্ভিচ বেয়া আছিল, তেতিয়া মানে বেলেগ অপশ্যন বিচাৰি আছিল। এতিয়া ঠিক একেই জিঅ' আৰু এয়াৰটেল বা অন্যান্য চিমৰ ৰিচাৰ্জ প্লেন বেছি হোৱাৰ বাবে মানুহে বেলেগ অপশ্যন বিচাৰি আছে, আৰু সেই অপশ্যনটো হ'ল BSNL। চ' আজিলৈকে মানে ভিডিঅ'টো যদি আপোনাৰ কাৰণে ইনফৰমেটিভ হয়, তাহলে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ যদি BSNL চিম কিনি আছে বা আপুনি যদি BSNL চিম কিনিব বুলি ভাবিছে, তেনেহ'লে অলপমান ৱেইট কৰক, কাৰণ আমাৰ অসমত এতিয়ালৈকে BSNLৰ কানেকশ্যন সম্পূৰ্ণৰূপে দিয়া হোৱা নাই। আপুনি য'ত আছে মানে তাত যদি BSNL কানেকশ্যন দিয়া হৈছে, তেনেহ'লে আপুনি BSNL চিমটো ক্ৰয় কৰিব পাৰে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু যিসকলৰ মানে এনেকুৱা ভিডিঅ'ৰ প্ৰয়োজন তালৈ আপুনি শ্বেয়াৰ কৰি দিব পাৰে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।